সেৱা মাচুল বৃদ্ধি হোৱাটো যি ধৰণে কৈছে তেনেকে নহয় মেডিকেলত কোন যায় যোন আয়ুষ্মান ভাৰতৰ কাৰ্ড থাকিব গতিকে সেৱা মাচুলৰ লগত সাধাৰণ মানুহৰটো সম্পৰ্কই নাই এটো এটা সৰকাৰি ব্যৱস্থাহে মানুহেটো পকেটৰ পৰা দিব নালাগে আমি ভাৰত সৰকাৰৰ পৰা 2 টকা বেছি আনিম তাত কি আপত্তি কৰিব লাগে মানুহেটো মাচুলটো দিব নালাগে মানুহৰ কাৰণেটো ফ্ৰীয়ে থাকিব আপোনাৰ লগত যদি মুখ্যমন্ত্ৰীৰ কাৰ্ড আছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্ড আছে তেতিয়ালে টকাটোতো আপুনি দিব নালাগে টকাটোতো দুখীয়া মানুহজনৰ টকাটোতো সৰকাৰেই দিব আৰু অৱস্থা সম্পন্ন মানুহৰ পৰা 200 টকা বেছি ল'ব সিটি স্ক্যানত তাত আপত্তি কি কৰিবলগীয়া আছে বজাৰত গলে 6000 মেডিকেলত গলে 3000 এতিয়া এখন মেডিকেলে 3200 টকা ল'ব হেতুটো কোনো আপত্তি কৰিবলগীয়া নাই গভৰ্নমেন্ট প্ৰাইভেটত কৈতো দামটো কমেই আৰু আজি 5 বছৰ ধৰি ৰেট কোনেও ৰিভাইজে কৰা নাই বছৰে বছৰেটো কিবা তাতো ৰিভিজন হৈ থাকিব না নহলে মেডিকেলৰ সোসাইটিত যিবিলা কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে দৰমহা নোপোৱা হৈ যায় গতিকে সব বস্তুৰে দুটা ফাল থাকে প্ৰথম কথা মেডিকেলত যদি মই 100% টো বঢ়াই দিও দুখীয়া মানুহে দিব নালাগে কাৰণ ৰেশন কাৰ্ডখন বা কাৰ্ডখন থাকিলে তেওঁলোকৰ ফ্ৰী আজিখিনি পেইং কেবিনত থাকে তেওঁলোকে দিব গতিকে তাত এটো একেবাৰে মাসুল বৃদ্ধি টাইপ যেটো এটা হুলস্থুল হৈ যায় এটো হুলস্থুল নহয় আজিও মেডিকেলত যাওক কোনেও গুৰুত্বই দিয়া নাই কাৰণ সবে ৰেশন কাৰ্ড দেখুৱাব ফ্ৰী কৰি উলাই গুছি আহিব আৰু 5 লাখ টকা লৈকে বছৰি ফ্ৰী পায় সেইকাৰণে ইয়াতে কবাত 20% বঢ়ুৱা মানে কি ব্লাড টেষ্ট আছিল 30 টকা এতিয়া হ'ব 34 টকা 4 টকাহে বাঢ়িব বা 5 টকা বাঢ়িব গতিকে এটো লগত পেইং কেবিনত থকা মানুহখিনি অলপ কষ্ট পাব পাৰে বাকিখিনিটো কোনো কষ্টও নাই আৰু আজিকালি পেইং কেবিনতো ৰেশন কাৰ্ড থকা মানুহ আহি যায়